हेलो एवरीवन মোৰ ইউটিউব চেনেল নমিতা মেজমেল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে বহুত ভালে আছে আৰু মই ভালে আছোঁ। পূজা ক'ত চালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যোৱাকালি লাষ্ট পূজা আছিল, দাদাই পূজা দেখাবলৈ গ'ল। ভাবিছিলোঁ গীতানগৰৰ ফালে পূজা চাব যাম, কিন্তু ইমান জাম, মানে ক'তো গাড়ী ৰখোৱা জাগা নাই মানে। সেইকাৰণে আমি পূজাত নামিবলৈ মানে ক'তো গাড়ী ৰখাব নোৱাৰিলোঁ। সেইকাৰণে গাড়ী ভিতৰৰ পৰাই 3-4খনমান পূজা চাইছোঁ আৰু চাই লাষ্ট আহোঁতে মানে জোৰলৈ আহিলোঁ। আহোঁতে দাদাই এবাৰ ৰখাইছিলে 6 মাইলত, তাতে অকণমান পূজা চালোঁ। হ'লেও মানে গাড়ীৰ ভিতৰৰ পৰা পূজা চোৱা এটা বেলেগ মজা দিয়কচোন। আৰু আপোনালোককো দেখুৱাওঁ কালি আমি ক'ত পূজা চালোঁ, অলপ চাই থাকিব। ফাৰ্ষ্ট আমাৰ এয়া ওচৰৰ পূজাখন থাৰামগতৰ দুৰ্গা পূজাখন এৰিলোঁ। ঘৰৰ পৰা ওলালোঁ, এতিয়া গৈ আছোঁ গীতানগৰৰ পূজা চাব। এনেকৈ মানে চাই থাকিব লগা হৈছে, ক'তো গাড়ী ৰখোৱা জেগা নাই আৰু ইমান মানুহ হৈছে নহয়। ইমান জাম দেখাটো পাইছে আপোনালোকে। পূজা মণ্ডপৰ ওচৰত আহিও মানে আমি ৰখি পূজা চাব নোৱাৰিলোঁ, এনেকৈ ভিতৰৰ পৰা চাই থাকিব লগা হৈছে। এইখন জুন নাৰেংগী পথৰ পূজা মণ্ডপ হয়। মণ্ডপটো মানে বাহিৰৰ পৰাই বহুত ধুনীয়া লাগিছে, ভিতৰলৈ আৰু যোৱা নহ'ল দিয়কচোন। এয়া আহি পালোঁ আমি গীতানগৰ। আমি মানে এইখন পূজাই চাম বুলি ভাবিছিলোঁ, ইয়াতে ৰখাম বুলি ভাবিছিলোঁ গাড়ী, কিন্তু উপায় নাই আৰু গাড়ী ৰখোৱা জেগা নাই। আমি এইখন পূজাও মানে গাড়ীৰ ভিতৰৰ পৰাই চাব লগা হ'ল। মানে বাহিৰৰ পৰা যি দেখিছোঁ সেয়াই, আৰু মানুহবোৰ বেলুনবোৰ সেয়াই আৰু আমাৰ পূজা চোৱা। বহুত মানুহ হৈছে ইয়াতে। গেটখনলৈ চাওকচোন, ইমান মানুহ মানে গীতানগৰ পূজা মণ্ডপত বহুত মানুহ হৈছে। আমি এতিয়া জোৰডত আছোঁ। গাড়ীৰ ভিতৰৰ পৰাই দেখিলে আপোনালোকে 3-4খনমান পূজা চালোঁ আৰু এতিয়ালৈ ক'তো ৰখা নাই। গৈ আছোঁ, ৰখোঁ নে নৰখোঁ এতিয়ালৈকে জনা নাই আৰু তথাপিতো ব'লকচোন, কিজানিবা ৰখাই দাদাই। গাড়ী ৰখোৱাই জেগা নাই ন, বাইক ৰখাব আছিল জেগা। চ' ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে কাইলৈ আমি ক'ত কেনেকৈ পূজা চালোঁ, আৰু আপোনালোকে ক'ত পূজা চালে কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আৰু যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ ওচৰতে থকা বেল আইকনটো বজাই দিব। আজিলৈ বাই।